Hello everyone, welcome back to my channel. মই তুলসী আপুনি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰো সকলোৰে ভাল, মোৰো ভাল। আৰু আজি হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি উপলক্ষে আমি এতিয়া যাম চাদৰ মেখেলা পিন্ধি আমাৰ ওচৰৰে শিৱস্থানলৈ। এতিয়া মই ৰখি আছো মুনুবালৈ। তো আমি যাম ওলাই মেলি। মোৰ ওলাই গৈ হৈ গ'ল, মুনুবা ওলাই আছে আৰু জিংকি যেহেতু এক্সাম আছে গতিকে তাই এক্সামৰ পৰা আহিহে যাব আমাক লগ ধৰিবগৈ ওলাই মেলি তাই। তো চাই থাকিব ভিডিঅ'টো কি কৰোঁ ক'লৈ যাওঁ দেখুৱাম আপোনালোকক। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আৰু এতিয়া মই ৰখি আছোঁ মুনুবাহঁতলৈ অকলে। আৰু আজি মই আহিছোঁ কাকাহঁতৰ ঘৰত, যিহেতু কাকাহঁতৰ ঘৰৰ ওচৰতে মুনুবাহঁতৰ ঘৰ, গতিকে মই কাকাহঁতৰ ঘৰলৈ আহিলোঁ। টুটুলিয়ে থৈ গ'লহি স্কুটিত আৰু টুটুলি গ'ল কামপুৰত, লগৰ ছোৱালীৰ লগত গৈছে শিৱস্থানলৈ কামপুৰৰ। সেয়াই আৰু এতিয়া ৰখি আছোঁ। বাকী আইতাও ঘৰত নাই, আইতা ওলাই গৈছে ক'বলৈ, কাকা আছে। আৰু এইখন আমাৰ গাড়ীখন কাকাহঁতৰ ঘৰতে আছে। চাই থাকিব ভিডিঅ'টো। A few moments later. আমাৰ মাইনাহঁত, মাইনা হাই কাশ্মীৰ পোৱালি, ইহঁতে পোৱালি নেকি আমাৰ এগৰাকী মেইন। তুমি হাঁহি এটা মাৰি দিয়াচোন, তোমাৰ হাঁহিটো জুই একদম। এইজনী আমাৰ আচল শিৱৰাত্ৰিলৈ ওলাইছে। হাই তুমি গৈছে চাই হাঁহি এটা মাৰা, মন লাচিকে তাই। তো কিহত তুমি কোন শ্ৰেণী মাইনা এইবাৰ? মই নাইনত, এবাৰ হেৰি মাতি দিম আৰু। কি শ্ৰেণী মাইনা? আৰু তুমি কাক মাতিছা? হা হাত দুপিয়া কাক মাতিছা? ৰাখিছোঁ খোৱা নাই, ৰাতিপুৱা পাই খোৱা নাই। হেল্ল'। আৰু এয়া আমি আহিলোঁ এতিয়া থানলৈ। ওজনী জিংকিৰ পিছত কাইলৈ ৰখোঁতে দেৰি হৈ গ'লগৈ আমাৰ। তাৰপিছত এতিয়া আগত আছে আমাৰ মুনুবা। ঐ এজনী দৌৰছা। মুনুৱে ভ্লগ বনাই আহিছে মানে। আৰু এজনী আমাৰ মুনুবা, তাইও ভ্লগ ষ্টাৰ্ট কৰিছে মানে বনোৱা। ইমান সুৰ কোনে দিয়ে? लेकिन सुन के अच्छा लगा। তো এতিয়া আমি থানলৈ গৈ আছোঁ। তাৰপিছতে থানত গৈ পেলাই চাকি তাকি দি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো। A few moments later. ব্লগ বনাই আছে তাই। খোৱাত বিজি তাই ৰ'বই নোৱাৰে তাই। এয়া আমি খিচিৰি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। A few moments later. আৰু এতিয়া আমি আহি আছোঁ ফিল্ডৰ মন্দিৰলৈ, মানে য'ত আমি দৌৰোঁ তাতে এটা মন্দিৰ আছে, শিৱ মন্দিৰ। তাতে আহিছোঁ এতিয়া। এবাৰ খিচিৰি খালোঁৱে আমি ন? নাই খোৱা। তুমি নাপালেহি নহয়। এই লম্বু গাৰ দীঘলী আৰু এইপিনে এজনী লম্বু। আৰু আমাৰ এইপিনে ভ্লগাৰ গৈ আছে। ছেকেণ্ড ভ্লগাৰ আমাৰ চাংচুকীত। ছেকেণ্ড ভ্লগাৰ, মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰি দিয়ক তাই। মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে দেই। ছাপোৰ্ট কৰিব দেই, চবেই ছাপোৰ্ট কৰিব। মোৰ লাজ লাগিছে এতিয়া। ওম নমঃ শিৱায়।
আৰু এয়া আমাৰ ফিল্ডৰ শিৱস্থানত খিচিৰি খাবলৈ বহিছোঁ আৰু আনফালে আমাৰ এয়া বাইদেৱে ব্লগ বনাই আছে আৰু এতিয়ালৈকে আমি দুখন থানত খিচিৰি খালোঁ আৰু আজি খিচিৰিকে খায়ে থাকিম আৰু এতিয়া আমাৰ এইখন থানত খাই হৈ গ'ল এজনীয়ে ব্লগে বনাই আছে আৰু কোনে মই ব্লগ বনাই নাই হেই অঁ ভিডিঅ' বনাই আছে ইনষ্টাগ্ৰামত বাকী ৰাজশ্ৰী আৰু সীমাবা এইপিনে আহি আছে এতিয়া ঘৰত যাওঁ হৈ গ'ল 2 টিপ মাৰি তো চাই থাকিব ভিডিঅ'টো ঘৰত গৈ লগ পাই আছে আপোনালোকক তো এতিয়া মই আহি ঘৰ পালোহি মুনুবাহঁতো গ'ল আমি খোজকাঢ়ি আহিব পৰা নাই ভৰিকেইটা ইমান বিষাইছে দৌৰি থকা এইকেইদিন ফিল্ডত মাজে মাজে দৌৰা মাজে মাজে নদৌৰা ভৰি পূৰা বিষ হৈ আছে সেইকাৰণে খোজকাঢ়িব পৰা নাই তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই